Namaskar. Hello everyone. Welcome back to my channel Never Give Up Edu. আপোনালোক সকলোকে মোৰ চেনেল Never Give Up Eduলৈ স্বাগতম জনাইছো। এখিনতে মই কৈ থম মোৰ যি সকল অলৰেডি চেনেলৰ সাবস্ক্ৰাইব কৰিছে তেওঁলোকে জানে মই নতুন সাবস্ক্ৰাইবাৰ সকলৰ কাৰণে কৈছো। মই APSC মেইনছ 2016 ত 962 স্কোৰ কৰি পেলাই ইন্টাৰভিউ লৈকে এপিয়াৰ কৰিছো। হেহে মই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে বিভিন্ন ভিডিও বনাই থাকো। হেহে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ কিবা কম্পিটিটিভ এক্সামৰ বাবে যদি মই ভিডিও বনাও বা জব ওপেনিংছৰ যদি মই ভিডিও বনাও আপোনালোকে যাতে লগে লগে আপোনালোকে এডভাৰটাইজমেন্টত দেখিছে in pursuance of the government approval number ASC.457/2019/8 dated 31st/7/2019 অর্থাৎ 31 জুলাই 2019 online applications are invited for the following grade 3 posts as shown below under the establishment of the Directorate of Secondary Education Assam, which will be available at the official website of Directorate of Secondary Education Assam www.madhyamik.assam.government.in এতিয়া গভৰ্নমেণ্ট এপ্ৰুভেল নাম্বাৰটো আপোনালোকে দেখা পাইছে ইয়াতে আৰু কোড চাকৰি ওলাইছে এটো ওলাইছে ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যন অসম অৰ্থাৎ মাধ্যমিক শিক্ষা সংসদ তাত চাকৰি ওলাইছে এতিয়া ইয়াতে ৱেবছাইটটো দি দিছে www.madhyamik.assam.gov.in কিমান তাৰিখ হ'ব এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব ইয়াতে দিছে 8 জুন 2020 আৰু সময়টো দিয়া হৈছে 12 বাজি আৰু কেতিয়ালৈকে থাকিব 23 জুন 2020 লৈকে এটো সময়সীমা থাকিব আপোনালোকে এপ্লাই কৰাপা ভালদৰে মনত ৰাখিব 8 জুনৰ পৰা 23 জুনলৈকে থাকিব পোষ্টৰ নামটো হৈছে হকচন চাও জুনিয়ৰ এসিস্ট্যান্ট হেড অফিস লেভেল অৰ্থাৎ আপোনালোকৰ পোষ্টিংটো হেড অফিস অৰ্থাৎ গুৱাহাটীত হ'ব এডুকেশনাল কোৱালিফিকেশন কি বিচৰা হৈছে candidate must be bachelor degree from a recognized university or any examination declared equivalent অৰ্থাৎ ডিগ্ৰী লাগিব কিন্তু ইয়াতে স্পেসিফিক কে একো ডিসিপ্লিন লিখি দিয়া নাই সায়েন্স আৰু কমাৰ্স বুলি হেহে ইয়াপা ধৰিব পাৰি যে যি কোনো ডিগ্ৰী গভৰ্নমেণ্ট ৰিকগনাইজড ইউনিভাৰ্সিটি পৰা বা ডিগ্ৰী ইকুইভ্যালেন্ট কিবা কোৰ্স আপোনালোকে কৰা হলেই হ'ব স্যালাৰি পে স্কেলটো দিয়া হৈছে 14000 পৰা 60500 টকা প্লাস গ্ৰেড পে দিয়া হৈছে 6200 টকা আৰু মুঠ জবৰ ভ্যাকেন্সি আছে 20টা আৰু ইয়াৰ ক্যাটেগৰি ওয়াইজ দি দিছে আনৰিজাৰ্ভ ক্যাটেগৰিৰ বাবে আছে 4টা শিডিউল কাষ্টৰ বাবে নাই শিডিউল ট্ৰাইব প্লেইনছৰ বাবে 2টা শিডিউল ট্ৰাইব হিলছৰ বাবে 3টা ওবিসি 9টা পাৰ্সনছ উইথ ডিসেবিলিটি এটা ইকোনমিক্যালি উইকাৰ সেকশনৰ বাবে এটা Computer skills for the post of junior assistant must possess 6 months diploma in computer application. Computer application অর্থাৎ কম্পিউটাৰ শিক্ষাত আপোনালোকে 6 মাহ ডিপ্লোমা কৰিব লাগিব এটো কম্পিউটাৰ স্কিল বিচৰা হৈছে জবটোৰ বাবে কেনেকৈ এপ্লাই কৰিব Interested candidates shall have to fill up the online application forms available at the official website of Directorate of Secondary Education Assam www.madhyamik.assam.gov.in অকল এপ্লিকেশনৰ এপ্লাই কৰাৰ যেটো মাধ্যম হেতু অনলাইন বুলি দিয়া হৈছে অফলাইন কৰিলে নহব ৰিজাৰ্ভেশন অফ পোষ্ট ফৰ ওমেন ক্যান্ডিডেট উইল বি এজ পাৰ প্ৰিভেইলিং ৰুলস মেল ফিমেলৰ বাবে যেটো ৰিজাৰ্ভেশন পলিসি এটো গৱৰ্ণমেণ্টৰ মতে যেনে ধৰণে হয় তেনেকৈ হ'ব বয়সৰ নিম্নতম সময়সীমা 18 বছৰ ঊৰ্ধ্বতম সময়সীমা 38 বছৰ বুলি ইয়াতে দিয়া হৈছে আৰু হেতু 1/1/2020 তাৰিখৰ পৰা ধৰা হ'ব কি ডকুমেন্ট লাগিব The following documents in original will have to be produced at the time of document verification if called for and photocopies of all certificates etc. to be submitted. যদি হে আপোনালোকৰ সিলেকশন হয় ফাইনাল লিষ্টত আপোনালোকৰ সকলোখিনি প্ৰসেস যদি ভালদৰে থাকে তেনেহলে আপোনালোকৰ ডকুমেন্টস ভেৰিফিকেশনৰ সময়ত কি দিব লাগিব দুকপি পাসপোৰ্ট সাইজ ৰিসেন্ট ফটোগ্ৰাফ দিব লাগিব অনলাইন এপ্লিকেশন খনৰ হতি যেটো আপোনালোকে ফৰ্ম ফিল আপ কৰা সময়ত যিখন ফটো দিছিলে তাৰে লাগিব দুকপি admit card of SSLC or equivalent or birth certificate for age proof metric পৰীক্ষাৰ admit card খন লাগিব আৰু all mark sheets and pass certificate আপোনালোকে জি মেট্ৰিকৰ হাই সেকেন্ডাৰী আৰু ডিগ্ৰীৰ জি পাস সাৰ্টিফিকেট আপোনালোকৰ আছে এখিনি আপোনালোকে দেখাব লাগিব সেলফ অ্যাটেস্টেশন লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব যদি হে কাষ্টৰ ভিত্তিত আপোনালোকৰ সিলেকশন হৈছে পাৰ্সনছ উইথ ডিসেবিলিটি সাৰ্টিফিকেট লাগিব পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট লাগিব অনুগ্ৰহ কৰি মন কৰিব পিআৰসি বিচৰা হৈছে ইয়াতে এটা আপোনালোকে নিশ্চয় দেখিব পাৰিছে পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট এখনো দৰকাৰ হ'ব লগৰে এটা আৰু এটা ইনফৰমেশন তেওঁলোকে দিছে
There will be OMR based examination for total 100 marks and one computer proficiency test with reference to writing ability for total 50 marks. 100 মাৰ্কৰ কাৰণে OMR পৰীক্ষা হ'ব আৰু এটা কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট হ'ব 50 মাৰ্কৰ টোটেল 150 মাৰ্কৰ পৰীক্ষা হ'ব আৰু কেণ্ডিডেট সকলক মাধ্যমিক শিক্ষা সংসদৰ যেটো ওয়েবসাইট অৰ্থাৎ www.madhyamik.assam.gov.in ৰ ওয়েবসাইটটো ৰেগুলাৰলি চাই থাকিবৰ বাবে জনোৱা হৈছে আৰু ইয়াৰ লগতে আৰু এটা এডভাৰটাইজমেন্ট দিয়া হৈছিল হেতু আপোনালোকে চাই লওক আহকচোন সেই একেটা এডভাৰটাইজমেন্টে যেটো আপোনালোকৰ হেড অফিচৰ বাবে দেখুৱাই আছিল হেতু ডিস্ট্ৰিক্ট লেভেলৰ বাবেও দিয়া হৈছে হেতু হৈছে নেম অফ দা পোষ্ট ডিস্ট্ৰিক্ট জুনিয়ৰ এসিস্ট্যান্ট ডিস্ট্ৰিক্ট লেভেল এন্ড গভৰ্নমেন্ট স্কুল লেভেল অৰ্থাৎ ডিস্ট্ৰিক্ট লেভেলৰ বাবে লাগিব আৰু গভৰ্নমেন্ট স্কুল সকল আছে যে সেই সকলত আপোনালোকৰ এপইন্টমেন্ট হ'ব সকলোখিনি তথ্য ইয়াত একে দিয়া হৈছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে ডিগ্ৰী আৰু পে স্কেল একে দিয়া হৈছে কিন্তু নাম্বাৰ অফ ভ্যাকেন্সিজ যেহেতু স্বাভাৱিকতে ডিস্ট্ৰিক্ট লেভেল আৰু ইয়াতে গভৰ্নমেন্ট স্কুল লেভেল দিয়া হৈছে এখানে ভ্যাকেন্সি সংখ্যাটো ইয়াতে বেছি আছে ইয়াতে 99 টা পোষ্টৰ সংখ্যা দিয়া হৈছে যত এটা আপোনালোকৰ ভাঙনিটো দেখা পাইছে আনৰিজাৰ্ভ ক্যাটেগৰীৰ বাবে 37 টা শিডিউল কাষ্টৰ বাবে 3 টা শিডিউল ট্ৰাইব প্লেইনছৰ বাবে 15 টা শিডিউল ট্ৰাইব হিলছৰ বাবে 11 টা ওবিসিৰ বাবে 17 পাৰসনছ উইথ ডিসেবিলিটিৰ বাবে 2 ইকোনমিক্যালি উইকাৰ সেকশনৰ বাবে 14 আৰু ইয়াতো সেই একে ধৰণৰ তথ্য ইয়াতে বিচৰা হৈছে candidate must possess 6 months diploma in computer applicationত 6 months diploma লাগিব বুলি ইয়াতে কৈছে আৰু এপ্লাই কৰা সময়ত যিখিনি তথ্য হেডকোয়াৰ্টাৰ লেভেলৰ কাৰণে অৰ্থাৎ হেড অফিচৰ কাৰণে বিচৰা হৈছে ইয়াতেও সেই একেখিনি বস্তুই বিচৰা হৈছে লগতে পৰীক্ষাও ইয়াত 100 মাৰ্কৰে হ'ব আৰু কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্টটো আপোনাৰ 50 মাৰ্কৰ কাৰণে হ'ব এটা পৰীক্ষা দুইটা বেলেগে পাতিব নে একেটা সময়তে পাতিব কেনেকৈ এপ্লাই কৰিব লাগিব হেখিনি আপোনালোকে 8 জুনৰ পিছৰ পৰা গম পাব আৰু এই বাতৰিটো আজি প্ৰচাৰ হৈছিল আসাম ট্ৰিবিউন পেপাৰ কাকতত আৰু ইয়াৰ বাবে আপোনালোকে ভিজিট কৰিব লাগিব www.madhyamik.assam.gov.in তাৰ পিছত এই একেটা এডভাৰটাইজমেন্টৰ লগতে www.madhyamik.assam.gov.in ত আৰু এটা চাকৰিৰ বাবে এটা বিজ্ঞপ্তি দিয়া হৈছে এটো হৈছে ষ্টেটিষ্টিকেল এসিস্ট্যান্ট graduate with statistics or economics or mathematics as one of the subject in degree level and knowledge of computer ইয়াতে বিচাৰা হৈছে ষ্টেটিষ্টিকেল এসিস্ট্যান্টৰ বাবে আৰু হেতুৰ বাবে তেওঁলোকৰ যেটো কোৱালিফিকেশন হেতু হৈছে গ্ৰেজুৱেট হ'ব লাগিব ষ্টেটিক্স সাবজেক্টটো বা ইকোনমিক্স বা ম্যাথমেটিক্স অংক ষ্টেটিষ্টিক্স আৰু ইকোনমিক্স এই যিকোনো এটা সাবজেক্টত গ্ৰেজুৱেট হ'ব লাগিব সাবজেক্ট এ লৈ পেলাই বা ডিগ্ৰীত দিয়া হৈছে আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব সৰ্বমুঠ পোষ্টৰ সংখ্যা হৈছে 14 ইয়াতে ক্যাটেগৰী ওয়াইজ টু দি দিছে আনৰিজাৰ্ভৰ 4 শিডিউল কাষ্টৰ 1 শিডিউল ট্ৰাইব প্লেইনছৰ 2 হিলছৰ বাবে 1 ওবিসিৰ 4 পিডব্লিউডিৰ 1 ইডব্লিউএছৰ 1 আৰু ইয়াতো দিছে সমাহৰ কম্পিউটাৰ এপ্লিকেশন শিক্ষা থাকিব লাগিব আৰু ইয়াতো এপ্লাই কৰাৰ সেই তথ্যটো একেটাই www.madhyamik.assam.gov.in আৰু ইয়াতে যিখিনি তথ্য দিয়া আছে মহিলাৰ কাৰণে সংৰক্ষণ আসনৰ সংখ্যা গভৰ্নমেন্ট ৰুলছৰ মতে হ'ব বয়স ঊৰ্ধ্বতম সময়সীমা 38 বছৰ আৰু 1/1/2020 ত হ'ব লাগিব যদি আপোনালোকে পাস কৰে ভেৰিফিকেশনৰ সময়ত আপোনালোকৰ যিখিনি সাৰ্টিফিকেট মাৰ্কশিট বিচৰা হৈছে এডমিট কাৰ্ড অল সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট পাৰসনছ উইথ ডিসেবিলিটি সাৰ্টিফিকেট পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট আৰু ইয়াতো পৰীক্ষাটো 100 মাৰ্কৰ হ'ব OMR বেসড আৰু 50 মাৰ্কৰ হ'ব কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট আৰু অন্যান্য তথ্যৰ বাবে মাধ্যমিক শিক্ষা সংসদৰ যেটো ওয়েবসাইট হেতু ৰেগুলাৰলি ভিজিট কৰি থাকিবলৈ আপোনালোকক কৈছে সময় সময় চাই থাকিবলৈ আৰু লগতে আপোনালোকে মোৰ চেনেলটো যদি সময় সময় চাই থাকে এই ধৰণৰ তথ্য আপোনালোকে দিয়াৰ লগে পাই যাব আৰু এই যেটো পৰীক্ষা হ'ব 100 মাৰ্কৰ এই পৰীক্ষাটোত আপোনালোকে কেনেদৰে ভালকে ফলাফল দেখুৱাব পাৰিব আৰু এই পৰীক্ষাটোত কি কি প্ৰশ্ন আহিব কেনে ধৰণৰ কিতাপ পঢ়িব লাগিব আৰু কেনে ধৰণৰ কিতাপ পঢ়িলে আপোনালোকে বেছিকৈ নম্বৰ পাব পাৰিব আৰু কম্পিউটাৰ শিক্ষাৰ বিষয়ে যিখিনি OMR শীট কেনে ধৰণৰ আহিব বা প্ৰ্যাকটিক্যাল টেষ্ট আপোনালোকে কেনেকৈ দিব লাগিব এই ধৰণৰ তথ্যসমূহত মই সময় সময় ভিডিও বনাই থাকো হেহে অনুগ্ৰহ কৰি মোৰ চেনেলটো নেভাৰ গিভ আপ এডু সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় আজিলৈ ইমানেই তথ্য আছিল ধন্যবাদ